নমস্কাৰ মই অভিজিত আৰু আপোনালোকে চাই আছে দা অসমীয়া এই মুহূৰ্তত মই আপোনালোকক এনে এক খবৰ দিবলৈ গৈ আছো যেটো খবৰ আসলতে আপোনালোকে শুনিলে নিশ্চয় আচৰিত হ'ব যেটো সময়ত সমগ্ৰ বিশ্বত কৰোনাৰ আতংকত ডুব গৈ আছে ঠিক তেনে সময়তে চীনে হাজি উলিয়াইছে এক 3D এংকৰ চীনা নিউজ এজেন্সি সিনহুৱাৰ লগতে অন্য এক এজেন্সিৰ সৈতে মিলিত হৈ এই 3D এংকৰ হাজি উলিয়াইছে এজেন্সিটোৰ টুইটাৰ হ্যান্ডেলত টুইট কৰা দেখা পোৱা গৈছে এটা ভিডিঅ এজেন্সিটোৰ পৰা জানিব পৰা মতে এইটোৱে হৈছে বিশ্বৰ প্ৰথমটো 3D এংকৰ সিনহুৱাৰ মতে এই 3D এংকৰ সহজতে ঘূৰিব পাৰি আৰু যিকোনো সময় আৰু পৰিস্থিতি সাপেক্ষে অংগীভংগী কৰিব পাৰি লগতে নিজৰ চুলিৰ বৰণ আৰু কাপোৰৰ বৰণ হলাব পাৰি অনাগত দিনত মহিলাৰ ৰূপত বাতৰি পৰিবেশন কৰা দেখা যাব যদিও যিকোনো সময়তে যিকোনো পৰিস্থিতিতে যিকোনো ব্যক্তিৰ হুবহু মাত নকল কৰাটো হৈছে অন্যতম বৈশিষ্ট্য 3D এংকৰ গৰাকীৰ 3D এংকৰ অনাগত দিনত কাম কৰিব পাৰিব চীনত এজেন্সিটোৰ টুইটাৰ হ্যান্ডেলত ইতিমধ্যে যেটো ভিডিঅ আপলোড কৰা হৈছে সেই ভিডিঅ ক্লিপটো আপোনালোকক মই দেখাম大家好，我是搜狗和新华社联合发布的全球首个 3D AI 合成主播辛小薇。作为搜狗 AI 合成主播家族的新成员，很高兴与大家见面。我由搜狗分身技术创造，基于突破性的多模态 AI 算法学习了语音、图像、文本、3D、肌肉运动数据等多种信息，实现了语音、表情传动、身体动作的实时驱动，达到了与真人无异的自然表达效果。3D 技术的使用让我能做出各种灵活多样的动作，并且真正从画面效果上实现了360度的多机位多景深的完整呈现。今年两会期间，我会在新华社客户端正式上岗，为大家带来第一手的两会新闻报道。未来我还将走出演播厅，在不同的场景下为大家带来耳目一新的新闻节目风格和内容。বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পালে কি ধৰণে চীনত এক নতুন 3D এংকৰ হাজি উলিয়াইছে বিশ্বৰ ভিতৰতে এইটোৱে হৈছে প্ৰথমটো 3D এংকৰ যেটো চীনে ইতিমধ্যে হাজি উলিয়াইছে বন্ধুসকল এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়ক লগতে ওচৰতে থকা বেল আইকনটো দবাই দিয়ক নতুন ভিডিঅ'ৰ নটিফিকেশন সকলোতকৈ আগত পাবৰ কাৰণে আজিৰ ভিডিঅ'টো মই মানতে সামৰণি মাৰিলো ধন্যবাদ